যি কথা চকুতে ৰল, যি কথাই বুকু বিদাৰি গ'ল, সেই কথা নোকোৱা হ'লে মই তোৰ প্ৰেমত নপৰিলোহেঁতেন। জালুকবাৰীৰ মায়াবোৰ এৰি আহিবৰ দিনা তাই অনুৰাগৰ হাতত তুলি দিছিল নিজ হাতেৰে লিখা কবিতাৰে নতুন ডায়েৰীখন। কৈলাশপুৰৰ নতুন চাহ পোৱা দোকানখনত দুয়োটাই বহিছিল। লিখি থাকিবি, পৰিকল্পনাবোৰ কামলৈ ৰূপান্তৰিত হওক। সেইদিনা ডায়েৰীখন মেলি চোৱা নাছিল। পোহৰ দত্তৰ পৰা পোৱা এই উপহাৰটো বহু দিনৰ মূৰত মেলি চাই অনুৰাগ বৰুৱা ক্ষণিকৰ বাবে ৰৈ গৈছিল। পোহৰ দত্ত কি আছিল বুলি যদি অনুৰাগ বৰুৱাক সোধা হয়, তেনেহ'লে এবাৰলৈও ভাবিব লগাত পৰিব তেওঁ। কিন্তু আচৰিতভাৱেই পোহৰ দত্তই ৰেডিঅ'ত তেওঁৰ নামটো লৈ পেলালে। পোহৰলৈ ফোনটো কৰা যাওক, এই বুলি ভাবি ফোনটো লগাব খোজোতেই বৰুৱাৰ কলিং বেলটো বাজি উঠিল। কাম কৰা ল'ৰাটোৱে মেলি দিয়া দুৱাৰখনেদি হঠাৎ সাংবাদিক বন্ধু শ্যামন্ত ফুকনক দেখি এক প্ৰকাৰ উল্লাসিত হৈ পৰিল বৰুৱা। অন্তত আজি অকলে চিগাৰেটটো খাব লগা নহয়, লগতে পেকটো। আৰে তই ইমান দিনৰ মূৰত? হাতত জনপ্ৰিয় কাকত এখন লৈ সোমাই অহা শ্যামন্ত ফুকনে ৰঙা দাগ দি বাতৰি এটা কঢ়িয়াই আনিছে। আজিকালি টকাত পোৱা যায় বঁটা। অনুৰাগ বৰুৱাৰ বৰ্ষশ্ৰেষ্ঠ বঁটা সন্দৰ্ভত মুখ খুলিলে জনপ্ৰিয় লেখিকা। বৰুৱাৰ বাতৰিটো পঢ়িবলৈ মন যোৱা নাই। ফুকনে ফুচফুচাই থকা দেখি অনুৰাগ বৰুৱাই পেগ এটা আগুৱাই দিলে। আৰু জপ কৰি থকা তাইৰ নাম। খঙত ৰঙা পৰি যোৱা ফুকনে একে সুহাতে পেগটো শেষ কৰি পেলালে। অনুৰাগেও একেটাকেই কৰিছে, নহ'লে পোহৰ দত্তক আজি ফোন কৰা নহ'ব। আশা কৰা ধৰণেই শ্যামন্ত পুৱালৈকে নাথাকিল। বটলটোত বাকী ৰোৱাখিনিৰ পৰা অনুমান কৰিব পাৰিলে অনুৰাগ বৰুৱাই। ৰাতিটো চোফাতে পৰি থকা বৰুৱাই পকেটত চিগাৰেট খেপিয়ালে। আনটো পকেটত নিৰ্ঘাত লাইটাৰটো নাই বুলি জানিও হাত দি চালে। লাইটাৰ ভুলতে লৈ যোৱা শ্যামন্ত ফুকনৰ অভ্যাস। কালিৰ বাতৰিটো বৰুৱাৰ বাবে এক প্ৰকাৰ প্ৰচণ্ড চৰ আছিল। বিনা কাৰণত যেন সমগ্ৰ শ্ৰেণীটোৰ ওচৰত বিষয় শিক্ষকে ক্লাছ 8ত বহাই দিয়া চৰটো। বাতৰি কাকতৰ অধপতনৰ ফলত সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ লগত সম্পৰ্ক নৰখা বৰুৱাই বাতৰিটোৰ কথা দিনৰ ভাগত একেবাৰেই গম নাপালে। শ্যামন্ত নহা হ'লে হয়তো ক'ত কি কৈ পেলালেহেঁতেন তাৰ ঠিক নাই। কালি দিনৰ ভাগত অহা বহু ফোন কল তেওঁ ধৰা নাছিল। ধৰা হ'লে হয়তো চিধা চিধিকৈ খবৰটো পালেহেঁতেন, অথবা নোপোৱাৰো শংকা কম নহয়। কাৰণ তেওঁক লৈ মানুহৰ ধাৰণা সুকীয়া। মানুহে অতি ডিপ্ৰেশ্যনত চিগাৰেট খৰকৈ হুপে। ক ভাই, কোনে বাঁহ দিলে? চিগাৰেটটো খৰকৈ হুপি থাকোঁতেই চিনিয়ৰ বিজয়দাই কোৱা কথাষাৰ মনত পৰি হাঁহি উঠি গ'ল। হাঁহিটো যে সেমেকা আছিল বৰুৱাই আৰচি চাই পোৱা চিগাৰেট খোৱা অভ্যাসটোৰ বাবে জানিব পাৰিলে। এতিয়া অনুৰাগ বৰুৱাই থিৰাং কৰিব পৰা নাই প্ৰথম ফোনটো কাক কৰিব, পোহৰ দত্ত নে বৰণ্যাক। গাটো সোনকালে তিয়াই বৰুৱাই মডিফাই কৰি লোৱা মাৰুতি 800খন লৈ গাঁৱৰ ফালে গ'ল। ভগৱানৰ প্ৰতি বৰ এটা বিশ্বাস নৰখা বৰুৱাই নামঘৰ এটা বিচাৰি ওলাইছে। নামঘৰৰ থাপনালৈ চাই বৰুৱাই যি সাহস অনুভৱ কৰে তাক ক'তো বিচাৰি নাপায়। বিশ্ববিদ্যালয়ত পঢ়া দিনত সংগঠনৰ তেওঁৰ এজন প্ৰিয় প্ৰাৰ্থী প্ৰায় 2 শতাধিক ভোটত সাৰু সাৰু সময়ত তেওঁ এই পন্থা লৈয়ে তাৰ মুখামুখি হোৱাৰ সাহস কৰিছিল। আজিতো সাংবাদিকৰ মুখামুখি হ'ব লাগিব। সন্মুখত হয়তো শ্যামন্ত বা সেই চিনাকি হাঁচৰ চকুৰ স্নিগ্ধা জোনাক পৰাশৰো থাকিব। দূৰৈত হৰ্ণৰ পৰা ভাহি অহা ভাগৱত পাঠৰ সুৰ। ক'ৰবাত অখণ্ড ভাগৱত পাঠ চলিছে হয়তো। সাহস গোটাবলৈ সাজু হোৱা মিষ্টাৰ বৰুৱা নিজকে নিজে কৈ হাঁহি এটা মাৰিলে। লুকিং গ্লাছত ঠিকেই দেখিছে তেওঁ।
প্ৰশান্তিৰেই আছিল সেই হাঁহি।